ৰাইজৰ দলৰ তৰফৰ পৰা আৰু যেতিয়া বিতৰ্ক হ'ব সেই বিতৰ্কত ভাগ ল'বলৈ চেষ্টা কৰিম বুলিও মন্তব্য কৰিছে অখিল গগৈ। আজিৰ দিনটোত গৌ সুৰক্ষা আইন সংক্ৰান্তত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সেই ভাষ্য আছে, সেই ভাষ্য শুনাব বিচাৰিছোঁ। গো সুৰক্ষা বিলখন, সেই গো সুৰক্ষা বিলখনৰ ওপৰত আমাৰ পাৰ্টিৰ সিদ্ধান্তটো হ'ল এইখনৰ ওপৰত আমাৰ কোনো এমেণ্ডমেণ্ট নাথাকিব। গো সুৰক্ষা বিধেয়কখনৰ ওপৰত আমাৰ কোনো এমেণ্ডমেণ্ট বা সংশোধনী প্ৰস্তাৱ নাথাকিব। সেইকাৰণে আমি এটা ডিভাইচ চাই আছোঁ যে সংশোধনী প্ৰস্তাৱ নথকাকৈ কেনেকৈ বিধেয়কখনৰ ওপৰত কথা ক'ব পাৰি, তাৰ ওপৰত এটা ডিভাইচ উলিয়াবৰ কাৰণে, এটা কৌশল উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে বিধানসভাত নিশ্চিতভাৱে গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমাৰ বক্তব্য প্ৰদান কৰিম। আৰু যদিহে, কাৰণ আমি এমেণ্ডমেণ্ট এইকাৰণে আনিব নোৱাৰোঁ যে এমেণ্ডমেণ্ট অনাৰ অৰ্থটোৱে হ'ব যে বিধেয়কখনক আমি সমৰ্থন কৰা। অলপ ইফাল সিফাল কৰিব খোজাটো বুজাব, কিন্তু বিধেয়কখনক মূলতঃ সমৰ্থন কৰা বুজাব। সেইকাৰণে আমি এমেণ্ডমেণ্ট আনিব খোজা নাই। আমি আশা কৰিম যে বিধানসভাত এইখনৰ ওপৰত এটা মুকলি বিতৰ্ক হওক, আৰু মুকলি বিতৰ্ক হ'লে আমি আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰিম। কিন্তু এমেণ্ডমেণ্টৰ জৰিয়তে তাত সোমাই সেই ডিভাইচত আমি বক্তব্য ৰাখিবৰ কাৰণে প্ৰস্তুত নহয়। যে এতিয়াৰ যিটো ৰূপত এই বিধেয়কখন আনিব খোজা হৈছে, এই বিধেয়কৰ কাৰণে আজি গোটেই অসমৰ মাংসৰ দাম বৃদ্ধি পাই যাব। আপোনাৰ মুৰ্গীৰ মাংসৰ দামো বৃদ্ধি পাব, আপোনাৰ ছাগলী মাংসৰ দামো বৃদ্ধি পাব, আৰু অন্যান্য স্থানীয় মানুহে ব্যৱহাৰ কৰা অন্যান্য মাংসৰ দামো বৃদ্ধি পাব। এতিয়া যে ইতিমধ্যে যে আপোনালোকে দেখিছে যে মাংসৰ দাম বৃদ্ধি পাইছে, তাৰ লগত এইবিলাকৰ সম্পৰ্ক আছে। দ্বিতীয়তে, মোৰ গাঁৱৰ মানুহ এজনৰ কাৰণে, এজন খেতিয়কৰ কাৰণে গৰুটো এটা ডাঙৰ ব্যৱসায়। যিবিলাক গৰু কামত নাহে বা তেওঁক প্ৰয়োজনতকৈ বেছি হৈ গৈছে, সেইবিলাক বিক্ৰী কৰিবৰ কাৰণে আমাৰ উজনি অসমত বহুত ডাঙৰ ডাঙৰ গৰুৰ বজাৰ আছে। এতিয়া এই বিলখন অহাৰ লগে লগে আমাৰ গোটেই গৰুৰ বজাৰখন বন্ধ হৈ যাব। আৰু যদি গৰুৰ বজাৰখন বন্ধ হৈ যায়, তেতিয়াহ'লে মোৰ খেতিয়কবিলাকে কেনেকৈ চলিব? গৰু এটা বিক্ৰী কৰি ল'ৰা ছোৱালীক কলেজত এডমিশ্যন দিয়ে, গামৰি এটা বিক্ৰী কৰি ল'ৰা ছোৱালীক কলেজত এডমিশ্যন দিয়ে। তো এতিয়াতো সেইটো নাইকিয়া হৈ যাব। গতিকে এই ঘটনাটোৱে মোৰ খেতিয়কবিলাকক, মোৰ গাঁৱৰ খেতিয়কবিলাকক, সেইটোৰ লগত হিন্দু মুছলমানৰ সম্পৰ্ক নাই। এইটোত মোৰ সকলো ধৰ্মৰ খেতিয়কবিলাকৰ কাৰণে সাংঘাতিক দিগদাৰ হ'ব। আৰু সেইকাৰণে মই গো বিলখনক আউট এণ্ড আউট অপ'জ কৰোঁ সম্পূৰ্ণৰূপে। একদম ওপৰৰ পৰা তললৈকে মই সম্পূৰ্ণৰূপে ইয়াৰ বিৰোধিতা কৰোঁ। যদি সংশোধনী বিচাৰোঁ তেতিয়াহ'লে গো আইনখনক মই সমৰ্থন কৰা বুজাব, তাৰে কেইটামান অংশ মই অপ'জ কৰিছোঁ এইটো বুজাব, তাক সংশোধন কৰাটো, সেইটো তাৰ কিছু অংশ সংশোধন কৰাটো বুজাব। গতিকে মই কেনেকৈ আদৰ্শগতভাৱে এনেকুৱা মোৰ খেতিয়কক ধ্বংস কৰা। আৰু আপোনালোকে ইউ পিত এবাৰ চাই লওক, গো বিল প্ৰয়োগ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, কিমান ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক বন্ধ হৈ গৈছে। গোটেই খবৰবিলাক ল'লে গম পাব। মই এই সম্পৰ্কে আৰু বেছি কথা ক'ব খোজা নাই, আৰু যদি কিবা প্ৰশ্ন আছে ক'ব পাৰে।